বিশালে নিজৰ ককাকৰ লগত দুৰ্গাপুৰ গাঁৱত আছিল। এদিন বিশালে কামৰ পৰা আহি আছিল। তেতিয়াই সি তাৰ ককাৰ কাৰণে এডাল লাখুটি আনিছিল। ককা, চোৱাচোন মই তোমাৰ কাৰণে কি আনিছো। এইডাল কি? এইডাল লাখুটি হয়। পিছত ৰাতি হৈ যায়, দুজনেই শুই গৈছিল। যেতিয়া ৰাতিপুৱা দুজনেই উঠিছিল, তেতিয়া সিহঁতে দেখিছিল ঘৰ চাফা হৈ আছিল, ভাত বনোৱা হৈ আছিল। ককা, আপুনি অকলেই এইবোৰ কাম কিয় কৰিলে? মই কৰিলো হয়। ল'ৰা, মই ভাবিছো এইবোৰ তুমি কৰিছা বুলি। সিহঁতে আচৰিত হৈ গৈছিল। এতিয়া ৰাতিপুৱা সকলো কাম কৰি থোৱা আছিল। এদিন বিশালে ভাবিছিল, এতিয়াতো জানিব লাগিবই এইবোৰ কোনে কৰি আছে। বিশালে লুকাই ঘৰখন চাই আছিল। তেতিয়াই সি দেখিছিল লাখুটিডাল এঠাইৰ পৰা আন ঠাইলৈ গুচি গৈছিল আৰু খাদ্য বনাবলৈ ধৰিছিল আৰু ঘৰৰ সকলো কাম সেই লাখুটিডালেই কৰিছিল। তেতিয়া বিশালে গম পাইছিল যে এইডাল যাদুৰ লাখুটি। সকলো কাম যাদুৰ লাখুটিডালেই কৰিছে, কিয়নো যাদুৰ লাখুটিডালে গম পাইছিল তেওঁলোকৰ বহুত কষ্ট হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।